Hello everyone, welcome to my channel Education Point. তো আজিৰ টেন্সৰ দ্বিতীয়টো ভিডিঅ'লৈ আলোচনা কৰিবলৈ লৈছোঁ যে আগৰ ভিডিঅ'ত আমি শিকিছিলোঁ টেন্স অলপ চলপ পাৰ্টছ অফ স্পীচ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ যে কথা হ'ল যে মই যদি লিখি বুজাব বিচাৰোঁ বা আলোচনা কৰিব বিচাৰোঁ তেনেহ'লে সময়ৰ অলপ বেছি লাগি আছে তাৰমানে ভিডিঅ'টো অলপ দীঘলীয়া হৈ আছে তো কি কৰিলোঁ যে আগৰ পৰা লিখা থকা মোৰ এটা নোটছ আছিল তো সেই নোটছৰ পৰা আলোচনা কৰিবলৈ চেষ্টা কৰিম তো ইজি হয় কোনো অসুবিধা হ'লে কমেণ্ট কৰিব তো ঠিক আছে আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ তো আজি আমি শিকিম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত প্ৰথমতে আহে কি যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানেনো কি যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে হৈছে প্ৰেজেণ্ট মানে হৈছে বৰ্তমান কণ্টিনিউৱাছ মানে চলি থকা টেন্স মানে কাল তেনেহ'লে বৰ্তমান সময়ত কোনো এটা কাম চলি থকা এনেধৰণৰ বাক্যকে বা এনেধৰণৰ সেন্টেন্সকে কি ক'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স তেনেহ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কি আমি শিকিলোঁ তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন আছে ফৰ্মুলা হ'ল যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত সাধাৰণতে ছাবজেক্ট থাকিব তাৰপিছত ছাবজেক্টৰ পিছত এম ইচ আৰ এইটো পাৰ্চন নাম্বাৰৰ ওপৰত ভিত্তি কৰি এই তিনিটা বহিব তাৰপিছত থাকিব মেইন ভাৰ্বৰ লগত আইএনজি যোগ থাকিবই লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা সহজ উপায় যে মেইন ভাৰ্বৰ লগত যদি আইএনজি আছে তেনেহ'লে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বেছিভাগ সম্ভাৱনা আছে এই ক্ষেত্ৰতো অলপ মনোযোগ ৰাখিব লাগিব তাৰপিছত কি থাকিব অবজেক্ট থাকিব তেনেহ'লে আমি যদি এটা এক্সাম্পল লৈ চাওঁ যে আই এম গয়িং টু স্কুল হি ইজ ডুইং দ্য ৱৰ্ক উই আৰ প্লেয়িং ক্ৰিকেট এইবোৰ একেবাৰে ইজি হয় যে ছাবজেক্ট থাকিব ফাৰ্ষ্টত যে ছাবজেক্ট ক'ৰ পৰা আহে কি ধৰণৰ বস্তু আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ যে ছাবজেক্ট থাকিব তাৰপিছত এম ইচ আৰ তাৰপিছত মেইন ভাৰ্বৰ লগত আইএনজি থাকিব আইএনজিৰ পিছত কি তাৰপিছত কি থাকিব অবজেক্ট থাকিব তো এইখিনি হৈছে কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কিছুমান ফৰ্মুলা আছে যে এইটো যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় আমি কেনেকৈ ধৰিব পাৰিম এটা চেণ্টেন্স চাই যদি কোনো এটা চেণ্টেন্স চাই বা দেখি আমি অনুভৱ কৰিব পাৰোঁ যে ভৱিষ্যৎ কালত প্ৰথমটো নিয়ম হৈছে যে ভৱিষ্যৎ কালত কোনো এটা কাম আৰম্ভ হ'ব বুজালে গোয়িং টু ফৰ্ম ব্যৱহাৰ কৰি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় যে ভৱিষ্যৎ কালত প্ৰেজেণ্ট টেন্সে হ'ব কিন্তু কথাটো অলপ ভাবিব লাগিব যে ভৱিষ্যৎ কালত কোনো এটা কাম আৰম্ভ হ'ব হোৱা নাই কিন্তু হ'ব এটা নিৰ্দিষ্ট কৰা আছে যে বুজালে গোয়িং টু ফৰ্ম ব্যৱহাৰ কৰি আৰু সেই সেন্টেন্সটো কি কৰা হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় তেনেহ'লে এটা এক্সাম্পল আমি চাওঁ যে উই আৰ গোয়িং টু প্লে ফুটবল এতিয়ালৈকে কিন্তু আমি খেলা নাই খেলিম উই আৰ গোয়িং মই গৈ আছোঁ খেলিবৰ কাৰণে গৈ আছোঁ খেলিম চিয়'ৰ তো সেই ক্ষেত্ৰত কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হোৱাৰ ক্ষেত্ৰত কি ইউজ কৰা হ'ব গোয়িং টু তাৰমানে গোয়িং টু বা ডুইং টু এনেধৰণৰ টু ইউজ কৰা হ'ব এনেকুৱা ফৰ্ম ব্যৱহাৰ কৰা হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স অৰ্থাৎ কথাটো হৈছে যে নিয়াৰেষ্ট ফিউচাৰ তাৰমানে ফিউচাৰটো অলপ পিছতে ফিউচাৰ কামটো আমি কৰিবলৈ গৈ আছোঁ তেনে ক্ষেত্ৰত কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হ'ব আৰু গোয়িং টু এনেধৰণৰ ফৰ্ম ইউজ কৰিব লাগিব নেক্সট ফৰ্মুলা হৈছে যে বক্তাৰ ইচ্ছা বুজালে গোয়িং টু ফৰ্ম ব্যৱহাৰ কৰা হয় যদি কৰা হয় যে বক্তাৰ কথা কোৱাৰ ইচ্ছা যদি প্ৰকাশ কৰা বুজায় তেনেহ'লে কি কৰিব গোয়িং টু ফৰ্ম ইউজ কৰিব লাগিব একেধৰণৰ কথা যে এটা এক্সাম্পল চাওঁ আমি যে হি ইজ গোয়িং টু টেল ইউ এ ষ্টৰী অ'কে হি ইজ গোয়িং টু টেল ইউ এ ষ্টৰী তেনেহ'লে এই ক্ষেত্ৰত কি হ'ব গোয়িং টু ফৰ্ম ইউজ হ'ব আৰু চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব আৰু এটা চেণ্টেন্স আছে যে শ্বি ইজ গোয়িং টু গিভ ইউ চাম মানি তাৰপিছত এই ক্ষেত্ৰতে আৰু এটা কথা মনত ৰাখিব যে সম্ভাৱনা বুজালে গোয়িং টু ফৰ্ম ব্যৱহাৰ কৰা হয় যদি সম্ভাৱনা থাকে কামটো কৰাৰ তেনে ক্ষেত্ৰতো কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব আৰু গোয়িং টু ফৰ্ম ইউজ কৰা হ'ব সেই ক্ষেত্ৰত কি হৈছে ইট ইজ গোয়িং টু ৰেইন বৃষ্টি বা বৰষুণ এনেধৰণৰ কি এতিয়ালৈকে হোৱা নাই কিন্তু মেঘে গৰিছে বৃষ্টি হোৱাৰ সম্ভাৱনা আছে তেনে ক্ষেত্ৰতো কি হ'ব গোয়িং টু ফৰ্ম ইউজ হ'ব আৰু চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব আৰু এটা এক্সাম্পল চাওঁ আমি যে উই আৰ গোয়িং টু উইন আমি এতিয়ালৈকে জিকা নাই বা কোনো খেল বা প্ৰতিযোগিতাত এতিয়ালৈকে জয়লাভ কৰা নাই কিন্তু জয়লাভৰ পিনে গৈ আছোঁ ছাপ'জ ক্ৰিকেট খেলতে আমাৰ আৰু 1 ৰান হ'লে মই জিতি যাম আমাৰ টীমটো জিতি যাব তেনে ক্ষেত্ৰত কি হ'ব গোয়িং টু ফৰ্ম ইউজ হ'ব আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব চেণ্টেন্সটো তাৰপিছত হৈছে যে ভৱিষ্যৎ কালত কোনো এটা নিৰ্দিষ্ট সময়ত এইটো ফৰ্মুলাৰ প্ৰসংগতে কথাবোৰ আহিছে যে ভৱিষ্যৎ কালত কোনো এটা নিৰ্দিষ্ট সময়ত কোনো এটা কাম সম্পাদন হ'ব বুজালে গোয়িং টু ফৰ্ম ব্যৱহাৰ কৰি চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব কিন্তু
এই সরি যে ভবিষ্যৎকালত কোনো একটা নিৰ্দিষ্ট সময়ত কামটো হ'বই যে অমুক বা নেক্সট মাহৰ সাপোজ 5 তাৰিখত মহাত্মা গান্ধী কি নৰেন্দ্ৰ মোদী দিল্লীত আহিব দিল্লীৰ অমুক ঠাইত আহিব নিৰ্দিষ্ট কৰি দিয়া হৈছে তো তেনে ক্ষেত্ৰত কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব দ্য ডাইৰেক্টৰ ইজ গোয়িং টু টেক ইণ্টাৰভিউ অফ দ্য এপ্লিকেণ্ট টুমৰো এটা নিৰ্দিষ্ট সময় দিছে যে টুমৰো তেওঁ যাবই এনেধৰণৰ নিৰ্দিষ্ট যদি কৰি দিয়া থাকে তেনে ক্ষেত্ৰত টেন্সটো কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব অৰ্থাৎ জীৱৰ কথা আমি এইখিনি যিখিনি পঢ়িলোঁ এইখিনিৰ এটা শব্দত আমি যদি ক'বলৈ যাওঁ যে নিয়াৰেষ্ট কোনো ফিউচাৰ কাম থাকিলে নিয়াৰেষ্ট ফিউচাৰ নিশ্চয় ওচৰত আৰু কিছুমান হোৱাৰ সম্ভাৱনা আছে বা হ'বই এনেধৰণৰ ক্ষেত্ৰত ফিউচাৰ টেন্স দেখা গৈ আছে যে এইটো ফিউচাৰ টেন্স হ'ব ফিউচাৰত কামটো কৰিব কিন্তু আচলতে সেনেধৰণৰ কথা নহয় যে নিয়াৰেষ্ট ফিউচাৰ যদি হয় তেনেহ'লে সেইটো কাম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতে হ'ব এইটো কথা বহুতে ভুল কৰে বৰ ইম্পৰ্টেণ্ট হয় নোটখন ভালদৰে বুজিবলৈ চেষ্টা কৰিবা নেক্সট ফৰ্মুলাটো আমি চাই আছোঁ কি কৈছে বৰ্তমান সময়ৰ পৰিৱৰ্তন হোৱা বুজালে যদি কোনো বৰ্তমান সময়ত কিবা এটা পৰিৱৰ্তন হৈ আছে তেনে ক্ষেত্ৰত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব কি কৈছে এটা এক্সাম্পল চাওঁ যে দ্য ভিনেগাৰ আৰ কি চেঞ্জিং দ্য ভিনেগাৰ আৰ চেঞ্জিং হাৰ বিহেভিয়াৰ্ছ ইজ ইম্প্ৰুভিং এই ক্ষেত্ৰত যে বৰ্তমান সময়ত কি কৈছে কোনো এটা বস্তু যদি চেঞ্জ হয় পৰিৱৰ্তন হয় তেনে ক্ষেত্ৰত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব তাৰমানে বৰ্তমান সময়ত কোনো এটা কাম কৰি আছে কোনোবাই গাঁত খান্দি আছে প্ৰথমত গাঁতখন নাছিল কিন্তু খন্দাৰ পিছত এটা গাঁত হৈ গ'ল কামটো চলি আছে বৰ্তমান সময়তে চলি আছে তেনে ক্ষেত্ৰত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ইজিলি তো তাৰপিছত কৈছে সাধাৰণতে লাভ হেয়াৰ চি ফিল টেষ্টৰ লগত ING ফৰ্ম নহয় এইবোৰ ৱাৰ্ডৰ লগত কি হয় ING ফৰ্ম নহয় যে মেইন ভাৰ্বৰ লগত ING যোগ কৰিব লাগিব তেতিয়াহে কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব এনেধৰণৰ কথা আছিল কিন্তু ইয়াত এই ক্ষেত্ৰত কি হৈছে দেখা যে লাভ হেয়াৰ চি ফিল টেষ্ট এইবোৰ শব্দৰ লগত কি হয় ING যিটো ফৰ্ম আছে সেই ফৰ্মটো নহয় যে ওপৰৰ শব্দবোৰৰ যদি নাক কাণ ছাল জিভা চকু আদিৰে অনুভৱ কৰা হয় বা দেখা হয় তেনেহ'লে ING ফৰ্ম নহ'ব এই ক্ষেত্ৰত কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব কথাটো হৈছে যে এই ক্ষেত্ৰত চেণ্টেন্সটো কি হৈ যাব প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব আমি এটা এক্সাম্পল চাম যে আই এম সিইং এ বাৰ্ড অন দ্য ট্ৰী কথাটো কি হৈ গ'ল ৰুলৰ হিচাপত কিন্তু কথাটো শুদ্ধ নহ'ল এইটো ভুল হয় যে চি যেহেতু মই চকুৰে দেখিছোঁ আমাৰ 5টা ইন্দ্ৰিয়ৰ দ্বাৰা দেখা হৈ আছে তেনে ক্ষেত্ৰত কি হ'ব এটা চেণ্টেন্স নহ'ব ভুল হৈ যাব এটা চেণ্টেন্স কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কিন্তু নহ'ব তাৰপিছত নেক্সট সেইটো এক্সাম্পলৰ আমি কাৰেক্টটো চাই আছোঁ যে আই চি এ বাৰ্ড অন দ্য ট্ৰী এনেকুৱা ধৰণৰ লিখিব লাগিব তেনেহ'লে কাৰেক্ট হ'ব আই চি এ বাৰ্ড অন দ্য ট্ৰী কিন্তু মিনিংটো এইটোৱে বুজাব যে মই এটা চৰাই দেখি আছোঁ কি গছৰ ওপৰত মই এটা চৰাই দেখি আছোঁ এনেধৰণৰ হ'ব মিনিংটো কিন্তু যেতিয়া আমি চেণ্টেন্সটো লিখিম সেইটো ইনডিফিনিট টেন্সতে লিখিব লাগিব কণ্টিনিউৱাছ টেন্সত আমি লিখিব নোৱাৰিম তাৰপিছত হৈছে হানি ইজ টেষ্টিং চুইট এইটো ভুল হয় তেনে হ'ব কি হানি টেষ্ট চুইট এনেধৰণৰ হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব ঠিক একেদৰে এইটো এক্সাম্পল আই এম হেয়াৰিং দ্য বেবী ইজ ক্ৰাইং এনেধৰণৰ হ'ব কি হ'ব আই এম হেয়াৰ দ্য বেবী ইজ ক্ৰাই এনেধৰণৰ হ'ব তাৰপিছত নেক্সট কি ফৰ্মুলাটো হৈছে যে ব্যতিক্ৰম টেষ্ট শব্দটোৱে যদি কি হৈছে জিভাৰে সোৱাদ গ্ৰহণ নকৰি গ্ৰাণ লৈ সোৱাদ লয় তেনেহ'লে কি হ'ব ING ফৰ্ম হ'ব এতিয়া কথা হ'ল যে আমি অলপ আগতে কি কৰিলোঁ চালোঁ টেষ্টৰ লগত ING ফৰ্ম নহয় কেতিয়া নহয় যেতিয়া আমি সেইটো কি কৰিম যাৰ কি কয় 5টা ইন্দ্ৰিয়ৰ দ্বাৰা যদি ফিল কৰা হয় তেনে ক্ষেত্ৰত ING ফৰ্ম নহয় অলপ ইয়াত কথা আছে বুজিবৰ কাৰণে অলপ মনোযোগ দি বুজিব লাগিব যে ওপৰৰ শব্দবোৰ যদি নাক কাণ ছাল জিভা চকু আদিৰে অনুভৱ কৰা বা দেখা হয় তেনে ক্ষেত্ৰত ING ফৰ্ম নহ'ব এই ক্ষেত্ৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব কিন্তু এই কথাটো কি লিখিছে ইয়াত যে ব্যতিক্ৰম আছে অলপ কথাটো ব্যতিক্ৰম আছে যে টেষ্ট শব্দটোৱে কি যদি জিভাৰে নলয় ব্যতিক্ৰম হৈ গ'ল জিভাৰে নলয় নাকেৰে লোৱা হয় জিভাৰে নলয় কি নাকেৰে গ্ৰাণ লৈ সোৱাদ লয় তেনেহ'লে ING ফৰ্ম হ'ব ছাপ'জ যেনেধৰণৰ কাৰোবাৰ ঘৰত যদি কি কয় কিবা বস্তু ৰান্ধি আছে ছাপ'জ মাংস ৰান্ধি আছে বা পোলাও আদি বনাই আছে কিন্তু মই টেষ্ট কৰি নকৈ চেণ্টৰ সহায়তো মই কিন্তু ক'ব পাৰিম যে এইটো ঘৰত কি ৰান্ধি আছে এই ক্ষেত্ৰত কি হ'ব ING ফৰ্ম হ'ব টেষ্ট কৰা নাই কিন্তু নাকৰ জৰিয়তে মই কৈ আছোঁ কি কৰি আছে কামটো তেনে ক্ষেত্ৰত কি হ'ব ING ফৰ্ম হ'ব কিন্তু টেষ্টৰ লগত ING ফৰ্ম হ'ব যেনেকুৱা এটা এক্সাম্পল আই এম টেষ্টিং দ্য পুডিং ইফ ইট ইজ চুইট অৰ চ'ৰ ঠিক আছে এনেধৰণৰ ক্ষেত্ৰত কি হ'ব ING ফৰ্ম হ'ব যদি ব্যতিক্ৰমী হয় কথাটো তাৰপিছত যেনেকুৱা আছে চি পৰ্যটকৰ মাধ্যমেৰে যদি দেখা হয়
তেনেহ'লে আইএনজি ফৰ্ম হ'ব। চিৰ লগত আইএনজি ফৰ্ম নহয়, কিন্তু হয় কেতিয়া ব্যতিক্ৰমী ক্ষেত্ৰত। ব্যতিক্ৰমী ক্ষেত্ৰত কেনেধৰণৰ পৰ্যটক যিটো ভিজিট কৰিবলৈ আহে, আমাৰ কোনো ঠাইৰ পৰা ভিজিট কৰিবলৈ আহে বা যায়, সিহঁতে যদি দেখে তেনেহ'লে তেনে ক্ষেত্ৰত কি হ'ব, আইএনজি ফৰ্ম হ'ব। কিন্তু আমাৰ ঠাইত থাকি যদি আমি দেখোঁ তেনে ক্ষেত্ৰত এইটো চেণ্টেন্সটো কি হ'ব, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব। কিন্তু পৰ্যটকৰ চকুৰে যদি দেখা হয় তেনেহ'লে চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হৈ যাব। দ্য ট্ৰেভেলাৰ ইজ চিয়িং দ্য টাউন, তেনে ক্ষেত্ৰত কি চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব। যদি তুমি নিজৰ চহৰ তুমি নিজে চকুৰে দেখা তেনেহ'লে প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব। কথাবোৰ অলপ মনোযোগ দি বুজিবলৈ চেষ্টা কৰিবা সকলোৱে। তো নেক্সট হৈছে যে ফিলৰ লগতো কিন্তু আইএনজি নহয়, আমালোকে চালোঁ। কিন্তু ব্যতিক্ৰমী ক্ষেত্ৰত হয় যে শব্দটোৱে যদি টাচ কৰা বুজায় তেনেহ'লে আইএনজি ফৰ্ম হ'ব। শব্দটোৱে যদি টাচ কৰা বুজাইছে, অনুভৱ কৰাৰ, সেইটো যদি টাচ কৰি অনুভৱ কৰা বুজায়, যে টাচ কৰি চাম বস্তুটো গৰম নে চিচা, তেনে ক্ষেত্ৰত কি হ'ব, আইএনজি ফৰ্ম হ'ব। দ্য ডক্টৰ ইজ ফিলিং হাৰ পালছ, ঠিক আছে। যে ডাক্তৰে কি টাচ কৰি দেখি আছে যে তাৰ পালছটো কেনেকুৱা ধৰণৰ, ফিল কৰি আছে কেনেকৈ, টাচ কৰি, তেনে ক্ষেত্ৰত কি হ'ব, যে আইএনজি ফৰ্ম হ'ব। তাৰপিছত আছে ফিল টেষ্টৰ পাছত এডজেক্টিভ থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ নহয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। কি হৈছে, ফিল আৰু টেষ্টৰ পিছত যদি কি এডজেক্টিভ থাকিলে, পিছত যদি এডজেক্টিভ থাকে তেনেহ'লে চেণ্টেন্সটো কি হ'ব, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স নহয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হৈ যাব। যেনেকুৱা হি ফিলছ আনহেপি, হানি টেষ্ট চুইট, এনেধৰণৰ। তো আজি আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স শিকিলোঁ। নেক্সট ভিডিঅ'ত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স শিকিম। তো আজি এইখিনিতে। নোটছবোৰ অলপ ভালদৰে বুজিবৰ কাৰণে চেষ্টা কৰিবা। মই আকৌ ভালদৰে দেখুৱাই আছোঁ, সকলোৱে ভিডিঅ'বোৰ প'জ কৰি নোটছবোৰ লিখি লোৱা। আৰু যদি বুজাত কিবা প্ৰব্লেম হয় কমেণ্ট কৰিবা আৰু ভালকৈ বুজোৱা।